গুড মৰ্ণিং। আপোনালোকৰ কি খবৰ? মোৰ বৰ্তমান ভালেই আৰু মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এয়া বজাৰ দিন আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিলোঁ। এয়া মই দোকানত বহি দেউতা বস্তু উলিয়াই আছে আৰু এয়া চাহ খাইছে, বস্তু বিকি আছে। মই দোকানত থাকোঁতে অকণমান আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। আৰু এয়া ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ চাই থাকিব। এতিয়া ডাম্পাৰ আহিছে, দেখিছেনে? কিমান ডাঙৰ ডাঙৰ গাড়ী ৰাস্তা কিনাৰতে। মই তামোল পাণ সেয়া বিকি আছিলোঁ আৰু এয়া এতিয়া চাহ খাবলৈ ল'লোঁ। শুনি নাপাব চাগে, আকৌ এবাৰ কৈ দিছোঁ মই। এয়া পিঁয়াজী চাহ, গাখীৰ চাহ। এয়া এতিয়া আমি চাহ খাওঁ, লাল চাহ, এয়া কাটা বিস্কুট আৰু এয়া ডালমুট চাহ। কাঁহীখনতে লৈ আহিলোঁ, পেলাই নল'লোঁ আৰু। হেই হাই কৈ দিয়া, মই খাই আছোঁ কৈ দিয়া, মই খাই আছোঁ কৈ দিয়া। এতিয়া আমি চাহ খাম। হাই আৰু এতিয়া আমি চাহ খাম, খাইছোঁ। ডালমুট চানা নিজে বনোৱা হয়। আৰু আজি বজাৰৰ দিন, সেইকাৰণে ৰাতিপুৱা মই অলপমান ভিডিঅ' কৰি থৈছিলোঁ। এতিয়া আমি চাহ খাই ল'ম। হেল্ল' গাইজ, গুড মৰ্ণিং। আজি নেক্সট ডে। এতিয়া আহিলোঁ আমি বাৰীৰে, মাতটো বহি আছে। মই পিছে বাৰীত সোমোৱা নাই, ৰাস্তাতে আছোঁ। আমি আহিছোঁ খৰি নিবলৈ। কালি খৰি ফালিছিলে, সেইকাৰণে এতিয়া মিষ্টাৰ আৰু মই আহি গ'লোঁ। মিষ্টাৰ বাৰীৰ ভিতৰলৈ সোমাই গ'ল, মই আছোঁ বাহিৰত। অকল খৰিখিনি উলিয়াব লাগে, সেইকাৰণে মিষ্টাৰ আছে ৰ'ব, দেখুৱাই দিছোঁ। এয়া হাই কৈ দিয়া এবাৰ। বাবাই কৈছে কাম কৰি আছে। এয়া কাঠ ফালিছিলে আৰু এয়া ৰোৱা হৈছে আদা। আৰু ৰাতিপুৱা মাতটো বহি গৈছে দেই। সেয়া তাৰ পৰা ইয়ালৈকে বাৰীটো চাই থাকে ন, সেইকাৰণে বেছি নেদেখাওঁ আৰু। আৰু ভাবিছোঁ চাগে ৰাতিপুৱা কাজল, কিয়নো মই গা পা ধুই কৰি আহিছোঁ বাৰীলৈ, আৰু ঘৰৰ কাম কৰিম বুলিয়ে গা পা ধুই কৰি আছিলোঁ। ক'লে মিষ্টাৰে যে বাৰীলৈ যাব লাগিব বুলি, সেইকাৰণে মই আহিবলগীয়া হ'ল। আৰু বেটি শুয়ে আছিলে, বৰ্তমান উঠাই নাছিলে, এতিয়া চাগে উঠিলে চাগে। ডাইৰেক্ট গা পা ধুই কৰি ৰেডি হৈছিলোঁহে চাকিটো দিম বুলি, কিন্তু নহ'লগৈ। মিষ্টাৰে ক'লে বাৰীলৈ যাব লাগিব, সেইকাৰণে মই ডাইৰেক্ট তেনেকৈ আহিলোঁ। গৈ পিনে চাকি তাকি জ্বলামগৈ। প্ৰথমে বাৰীৰ কামখিনি কৰি ল'ব লাগিব ন, নহ'লে আকৌ বৰষুণ জাক আহিলে দিগদাৰ হৈ যাব। ডাৱৰীয়া হৈ আছে, বতৰটো সেমেকা হৈ আছে, সেইকাৰণে ধূপ চাকিটো গৈ পিনি যিমান বৰষুণ দিলেও দিবগৈ পাৰিম, জ্বলাবগৈ পাৰিম, কিন্তু কাঠখিনিতো থাকি যাব ন। বৰ্তমান কাঠখিনি লৈ যোৱা হ'ল, এতিয়া আছে বাকলিখিনি আৰু কেইটামান টুকুৰা টুকুৰি খৰি, সেইবিলাক খৰিলে হ'বগৈ। দেউতা আনিলে ৰাতিয়ে। আৰু আজিনো কি দেখুৱাব পাৰোঁ, কি কৰিব পাৰোঁ, তাকে অলপ দেখাবলৈ চেষ্টা কৰিম। আৰু মোৰ ভিডিঅ'খিনি বহুত দেৰিকৈ পায় দেই, আপোনালোকে বেয়া নাপাব। কিয়নো ভিডিঅ' কৰিবলৈ টাইমেই নাপাওঁ, সিটো কৰোঁ, মানে ভিডিঅ' কৰিবলৈ মনতে নপৰে। সেইকাৰণে কিমান দিনৰ মূৰত ভিডিঅ' পাব তাকো গম নাপাওঁ মই। দেৰিকৈ হ'লেও চাব, লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। এতিয়া খৰিখিনি উলিয়াই লওঁ আমি দুটাই।
বাৰী নোসোমাওঁ বুলি কৈছিলোঁ, কিন্তু এতিয়া বাৰী সোমাবলগীয়া হৈ গ'ল। মায়ে ফোন কৰি কৈছে যে এয়া মান ধনিয়া পাত আৰু টেঙা লৈ আনিবলৈ কৈছে। সেইকাৰণে মই এতিয়া এইবিলাক ছিঙিবৰ কাৰণে সোমাই আহিবলগীয়া হ'ল। দেখুৱাই দিছোঁ বাৰু। এইয়া মান ধনিয়া আমাৰ বহুতখিনি আছে। এইয়া ছিঙি লওঁ এতিয়া মই। এয়া মাছ, পুঠি মাছ আৰু এয়া ডাঙৰ ডাঙৰ কাৱৈ মাছ দুজনী। এই দুজনী পিটিকা কৰিম, বাকী দুজনী বনাম চব্জি। আৰু এয়া আছে টেঙা ধুই থোৱা আছে। এইকেইটাই বনোৱাটো নেদেখাওঁ, চবেই বনাব জানে, সেইকাৰণে এনেই এতিয়া চিম্পুলকৈ দেখুৱাই দিছোঁ। এতিয়া মই চাহ খাই বনাম। কেৰাহীত তেল গৰম হৈ গ'ল অলৰেডি। এতিয়া বনাই লওঁ, বনোৱাখিনি নেদেখাওঁ আৰু। হাই কি কৰিছা? কি কৰিছা কৈ দিয়া, কি কৰিছা? মই এতিয়া গা ধুই আহিলোঁ। কৈ দিয়া কিনো কথা কয় তাই গমেই নাপাওঁ। আৰু এতিয়া আজৰি হ'লেও খাই বৈ। আৰু বেটীকো গা ধোৱা নাই, পিছে তাইক এনেই ভৰিখিনি মোহাই দিয়া হৈছে। বতৰ ডাৱৰীয়া, আজি অকণমানকৈ ৰ'দ ওলাইছে, তথাপিও ৰ'দ ওলালেওতো ডাইৰেক্ট গা ধুৱাব নোৱাৰি ন, সৰু মানুহ। সেইকাৰণে এতিয়া দুইজনীয়ে তাইৰ লগত খেলি আছোঁ। ভাবিছোঁ ভিডিঅ'টো মানে এণ্ড কৰি দিওঁ, নহ'লে বহুত দীঘলীয়া হৈ যাব, দুদিনীয়া ভিডিঅ'। সেইকাৰণে এতিয়া শেষ কৰি দিম বুলি ভাবিছোঁ। আৰু এইখিনিয়ে। এইয়া বেটি হাই কৈ দিয়া, আকৌ এবাৰ হাই কৈ দিয়া। এইটো নাখায় নহয়। তাইৰ কথা কিনো কয়। বাই বাই কৈ দিয়া, টাটা দি দিয়া। হ'ব ন, হ'ব। এতিয়া ভিডিঅ'টো ইমানতে এণ্ড কৰি দিছোঁ। আৰু ভিডিঅ'টো চাই ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। আৰু মোৰ ভিডিঅ' আহি থাকিবলগীয়াখিনি আপোনালোকে পাই থাকিব। এতিয়া টাটা।